এয়া হ'ল হাতীশিলা গণেশ মন্দিৰ। আমি আহিছোঁ হাতীশিলা গণেশ মন্দিৰলৈ। আপোনালোকক মন্দিৰৰ পৰিৱেশ দেখুৱাম এতিয়া। এয়া হ'ল হাতীশিলা গণেশ মন্দিৰ। গুৱাহাটীৰ পানীখাইটিত অৱস্থিত হাতীশিলা গণেশ মন্দিৰ। বৰ সুন্দৰ পৰিৱেশ। গণেশৰ সুৰৰ আকৃতিৰ এটা প্ৰকাণ্ড শিল, একদম সাইলাখ গণেশৰ সুৰৰ আকৃতি। সেইকাৰণে এইটোৰ নাম হৈছে হাতীশিলা, হাতীৰ শিলৰ গণেশ মন্দিৰ। চাৰিওফালে শিলাময় পাহাৰবিলাক, প্ৰকাণ্ড প্ৰকাণ্ড শিল আছে। ওপৰতেই এটা শিল, সকলোফালে শিল। এইয়া ব্ৰহ্মপুত্ৰ, দূৰত এয়া ব্ৰহ্মপুত্ৰ। মন্দিৰৰ চাৰিওফালৰ এক নান্দনিক দৃশ্যই গা মন পুলকিত কৰি তোলে। গুৱাহাটীৰ পৰিৱেশত ইয়াত মন্দিৰ স্থাপন কৰা হৈছে। সকলোফালে এক শান্ত সমাহিত পৰিৱেশ, সুন্দৰ পৰিৱেশে আপোনাৰ মন আৰু গা জোৰাই তোলে। হাতীশিলা মন্দিৰ চোৱাৰ বাবে বহু দূৰ দূৰণিৰ পৰা যথেষ্টখিনি লোকৰ ইয়াত সমাগম হয়। গণেশ মন্দিৰৰ লগতে এয়া শিৱ মন্দিৰো আছে। এই শিৱ মন্দিৰ সুন্দৰ বতাহ এচাটিয়ে গাটো কোবাই থৈ গৈছে। চাৰিওফালৰ এক নন্দন ৰাজিৰ পৰিৱেশ। পাহাৰৰ চাৰিওদিশে কেৱল মাত্ৰ প্ৰকাণ্ড প্ৰকাণ্ড শিল, খালী শিল, মস্ত মস্ত প্ৰকাণ্ড প্ৰকাণ্ড শিল। সৌৱা মহাবাহুৰ ব্ৰহ্মপুত্ৰ ধাৱমান গতিৰে বৈ আছে। খৰালি কালত ইয়াত যথেষ্টখিনি পিকনিকৰ দল দেখা পোৱা যায়। আপুনিও আহক, এই হাতীশিলাৰ গণেশ মন্দিৰৰ সমগ্ৰ চাৰিওফালৰ নান্দনিক দৃশ্য উপভোগ কৰক। এই সমগ্ৰ দৃশ্যই আপোনাৰ মন জোৰাই তুলিব। মন্দিৰত থকা বান্দৰবোৰে সহজে কাকো অপকাৰ কৰা দেখা নাপালোঁ।